সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। মইতো কৈছোঁৱে মানে ভিডিঅ'নো কি বনাম, মানে এতিয়া আৰু ল'ৰাৰো স্কুল বন্ধ, আজিৰ পৰা ছোৱালীৰো বন্ধ, মানে কি ক'ব আৰু উৎপাত আৰম্ভ হৈছে। যদি এখন মানে কিবা বিয়াই কিবা জোৰণ চোৰণ হৈ গৈছে, চকী টকী চব উলিয়াই টিভিত বহাই থৈ এই কামখিনি কৰি আজৰি হৈ দুপৰীয়াৰ সাজলৈ মই ৰেডি হওঁ। আৰু আজি ভিডিঅ'টো মই আপলোড কৰোঁ নকৰোঁ সেইটো বেলেগ কথা। আজি এটা ৰেচিপি সাঁচি ৰাখিব খুজিছোঁ। মানে এতিয়াতো ফুড ব্লগৰ নিচিনাই হৈছে মোৰ ভিডিঅ'বোৰ, বাৰু যিয়ে হওক, তথাপি খুলিছোঁ যেতিয়া চেনেলটো, কিবা কিবি নিজে ভাল পোৱা বস্তু অলপ সাঁচি থ'ম। আজি একেবাৰে পিয়'ৰ ট্ৰেডিশ্যনেল আছামিজ ডিছ এটি বনাম মই, স্পেচিয়েলি মোৰ আইতাৰ দিনৰে, আৰু সেইকাৰণে এই ৰেচিপিটো মই সাঁচি থ'লোঁ। কোনোবাই কেতিয়াবা চাব পাৰিব বা বনাব পাৰিব বুলি ভাবি সাঁচি থৈ দিলোঁ ৰেচিপিটো। চাওঁ আহকচোন আজি কি ৰেচিপি বনাওঁ, বেছি দেৰি নকৰোঁ, আমি ৰেচিপিটো চাওঁ আহক। সহজ কাৰণে মই লৈছোঁ, কি লৈছোঁ জানেনে? এয়া লৈছোঁ, প্ৰথম আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে চয়াবিন। এইখিনি ল'লোঁ দেই, চয়াবিন যোনে যাক যিমান পৰিমাণ লাগে ল'ব পাৰিব। আৰু এইখিনিতো চব গৃহিণীৰে আইডিয়া থাকে, কোনে কিমান বনাব, কিমানখিনি। আৰু এইখিনিৰ কাৰণে মই লৈছোঁ, এটা আলু লৈছোঁ, এইটো গাৰ্লিক মানে নহৰু, এইটো জিঞ্জাৰ, এইটো পেষ্ট, নহৰুৰ পেষ্ট, গাৰ্লিক পেষ্ট, এইটো জিঞ্জাৰ পেষ্ট, আৰু এইখিনি লৈছোঁ মই গৰম মছলা। মই এই গৰম মছলাটো এনেকৈ নিদিওঁ বাৰু, মইতো থেতেলিয়াই ল'ম এইটো, কিন্তু মই চেণ্টটো ভাল পাওঁ আৰু সেইকাৰণে দিছোঁ যে এইটো মছলা দিলে আৰু আঞ্জাখন থেতেলিয়াই দিলে বেছি খাবলৈ মানে চেণ্টটো বহুত ভাল হয়। আৰু এয়া জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, ইয়াত তেজপাতটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। তেজপাতটো মোৰ আজি নাই অৱশ্যে, শেষ হ'ল। তেজপাত দিব পাৰিব। এইখিনি মই যোগাৰ লৈছোঁ। আৰু লগতে আচল বস্তু এটা আছে, পাহৰিয়ে গৈছোঁ, কিমান হেল্ডি বস্তু। এই নাৰিকলখিনি মই ফ্ৰিজত থৈছিলোঁ, সেইকাৰণে এনেকুৱা হৈছে, পেষ্ট কৰি থৈ দিছিলোঁ। ইহঁতৰ লগত সময় নাপাওঁ নহয়, স্কুলত যাওঁতে ল'ৰা পেষ্ট কৰি থৈ দিছোঁ, সেইকাৰণে তেনেকুৱা হৈছে। নাৰিকল এফাল, মানে যিমানখিনি আপুনি আঞ্জা অনুযায়ী মই এইখিনি পেষ্ট কৰি নাৰিকল থৈ দিছোঁ মিক্সিত। থৈ দি পেলাই আগতেতো ৰুকনিৰে ৰুকি দিছিল, কিমান হেল্ডি ৰেচিপি আছিল চাওকচোন। আমাৰ আইতাহঁত থাকোঁতে আমি যেতিয়া ভাত খাব অকণমান অৰুচি ভাৱ হয়, তেতিয়া কি কয়, হেৰি কৰাচোন, মই এইটো কাটি দিওঁ, চুৰকি দিওঁ, দিন এনেকৈ বনাই দিওঁ, এনাহান আৰু খাই অলপ ভাল পাওঁ সেনাহান। এতিয়া মাছ মাংস কণীৰ বাহিৰে ইহঁতে একো চিনি নাপায়। গতিকে এই ৰেচিপিবিলাক কিমান হেল্ডি। আজিকালি খানাবিলাকত এই কোকো পাউডাৰ আনিব দিয়ে, সেই একেই নাৰিকল, কিন্তু এইটো বেছিহে আমাৰ কিমান ফ্ৰেছ বস্তু। গতিকে মই বোলো এইখন আঞ্জা মই সাঁচি থৈ দিওঁ, যোনদিনা আপলোড দিম বাৰু, তেন্তে আমি বনাওঁ আহক আঞ্জাখন দেৰি নকৰি। কেৰাহীখন বহাই লৈছোঁ আৰু মিঠাতেল দিম। এয়া মিঠাতেলখিনি দি লৈ প্ৰথমতে মই আলু দুপিচ অকণমান এনেকৈ ভাজি ল'ম। জলকীয়া আৰু পিঁয়াজ দি ল'লোঁ, তাত নিমখ দিছোঁ আৰু অকণমান হালধি দিলোঁ, দি পেলাই এনেকৈ লৰাই দিলোঁ। লৰাই দিয়াখিনি জানিবই, জলকীয়াটো নিজৰ জোখমতে নিমখ দিলোঁৱে, মই ইতিমধ্যে নিমখ দিলোঁৱে। আৰু অকণমান, আৰু মই এটা কথা, এই বস্তুটো মই হেৰিত নবনাওঁ, কি কয় এইটো, আমাৰ ননষ্টিকত নবনাওঁ, মানে পিঁয়াজ চিয়াজখিনি বেছিকৈ গলি নাযায়, তেতিয়া ভাল নালাগে। এইখিনি লৰাই দিম দিয়কচোন, ভালদৰে লৰাই দি পেলাই। আৰু এইটো পিঁয়াজটো মজি যোৱাৰ নিচিনা হৈছে, ধুনীয়া মজি গৈছে। মই ইমানখিনি দেখুওৱা নাই আৰু এনেকৈ মজি যোৱাত মই কি দিলোঁ জানেনে? এই যে নহৰুৰ পেষ্টটো আকৌ দেৰিকৈ দিলে গোন্ধটো, আৰু ননষ্টিকতো অকণমান গোন্ধটো থকাৰ নিচিনা, কিছুমানে ভাল পাওঁ অৱশ্যে কেঁচা গোন্ধটো, মই ভাল নাপাওঁ, সেইকাৰণে মানে আকৌ ভাজি লওঁ, ভাজি ল'লে মই ভাল পাওঁ। এয়া নহৰুটো দি ল'লোঁ দেই, দি লৈ পেলাই নহৰুটো অকণমান এনেকৈ লৰাই দিলোঁ। দি লৈ পেলাই ইয়াতে এতিয়া আমি চয়াবিনখিনি দি দিম। এইয়া চয়াবিনখিনি দি দিলোঁ, আলুখিনিও লগত দি দিলোঁ, এনেকৈ দি দিলোঁ আৰু লৰাই দিলোঁ ভালদৰে।
যিমান পাৰি ভালদৰে মই ভালদৰে লৰাই দিম দিয়কচোন খেলনা চাহ আনি দিলে আৰু এতিয়া আমি কি কৰিম এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ ভাজি লৈ পেলাই এইয়া নাৰিকলৰ এই ৰসখিনি লৈ পেলাই এবাৰ ধুনীয়াকৈ লৰাই দিলোঁ এনেকৈ এই কোকো পাউডাৰ আজিকালি এই আৰু এনেকৈ লৰাই দিলোঁ গুণগুণ নিয়া আৰু ইয়াতে জিৰা পাউডাৰ অকণমান দিলোঁ এই ধনিয়া ধনিয়া পাউডাৰ দিলোঁ এয়া জিৰা পাউডাৰ দিলোঁ এনেকৈ দি দিলোঁ দি পেলাই আৰু এবাৰ লৰাই দিলোঁ আৰু ইয়াত ঠাণ্ডা পানীৰে গুলি দিব নাৰিকলটো নহ'লে ফাটাৰ নিচিনা হৈ যাব মই এতিয়া ইয়াত ঠাণ্ডা পানী অকণমান ব্যৱহাৰ কৰিম আৰু ঠাণ্ডা পানী অলপ দি এয়া ঠাণ্ডা পানী দিলোঁ দেই মই এই নাৰিকলৰ বাতিটোতে আনিছোঁ ঠাণ্ডা পানী দিলোঁ দি পেলাই আদাৰ পেষ্টটো মই পিছত দিওঁ সদায় আপোনালোকে জানে আদাৰ পেষ্টটো দি দিলোঁ মই পিছত দিম পানী দিয়াৰ পিছত দিওঁ আদাৰ পেষ্টটো মই ভাজি নলওঁ বেছি ভাজিলে কিবা আঠা লগাৰ নিচিনা পাওঁ গতিকে এনেকৈ দি ল'লোঁ লৈ পেলাই এতিয়া এইফালে আমাৰ বেলেগ চব্জি হৈয়ে আছে আৰু অকণমান সময় মই ঢাকনিখন দি থ'ম নাৰিকলৰ ৰসটো উঠাৰ বাবে ঢাকনিখন দি থ'ম দেই ঢাকনি দিয়াৰ আগতে মই এই যে থেতেলিয়াই থৈছিলোঁ গৰম মছলাখিনি একেবাৰে ফ্ৰেছ সেইখিনি মই এনেকৈ দি ঢাকনিখন দি থ'ম চেণ্টটো ওলাব আৰু অকণমান পিছত আমাৰ আঞ্জা ৰেডি হৈ যাব হেল্ডিও আছিল হেৰাই যোৱা খাদ্য এইবিলাক মানে তথাপি ব্যৱহাৰটো কেনেকৈ হয় কোকো পাউডাৰ হিচাপে হয় কিবা হিচাপে কি ধুনীয়া হৈছে চাওকচোন ৰংটো সঁচাকৈ ধুনীয়া হৈছে অৱশ্যে মোৰ মোবাইলটোৰে কেমেৰা মোৰ বেলেগ সেইও নাই আৰু অলপ আন্ধাৰ টাইপো হৈ আছে মানে বতৰটো খুবেই গোমা লাইট দিছোঁ যদিও এনেকুৱা আৰু মই এনেই নিজৰ মোবাইলটোৰে এনেই থকাতকৈ এইখিনি কৰি থাকোঁ চাওকচোন কি ধুনীয়া কালাৰ আহিছে আৰু গোন্ধটো ইমান ধুনীয়া থেতেলিয়াই দিয়াৰ বাবে গৰম মছলা আৰু কিমান হেল্ডি এইখন আঞ্জা ল'ৰা ছোৱালীৰ কাৰণে নাৰিকলটো এনেও হেল্ডি গতিকে এইখিনি বাকী ৰেডি মই এতিয়া আঞ্জা ৰেডি অকণমান ইয়াতে চব্জি যিহেতু বেলেগ মছলাটো কি দিলোঁ গমেই পালে আৰু এই চব্জি পনীৰ মছলা আছে মোৰ অলপ মই তাৰে অকণমান ছটিয়াই দিম এইখিনি দিলোঁ নিদিলেও কালাৰ চালাৰ ধুনীয়া হৈছে পনীৰ মছলাটো অলপ খাটা মানে কি মিলা যেন লাগে আমাৰ অলপ নলবৰীয়া ভাষাটো সেইটো গতিকে পনীৰ মছলা এই মছলা অকণমান দিলোঁ আপোনালোকে দেখিলেই যিবিলাকে মানে পনীৰ বাটাৰ এনেকুৱা টাইপৰ আঞ্জাবোৰ খাই ভাল পায় আফু গুটি বা মগজ মিঠা জুতিৰ তেওঁলোকে এইখন আঞ্জা খুবেই ভাল পাব খাই এনেকৈ নাৰিকলেৰে মই এতিয়া গেছটো নমাই থ'ম আৰু এইফালেতো আমাৰ গেছটো বেছি গোলমাল নকৰিবা গুণগুণ এয়া ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়া ৰেচিপি ঘৰুৱা বস্তুৰে ঘৰত থকা আমাৰ যিখিনি অসমৰ থলুৱা খাদ্য সেইখিনিৰে ধুনীয়া এটা ৰেচিপি হৈ গ'ল এয়া আগতে এইবিলাকে খুৱাইছিল আমাক আৰু এয়া মান ধনিয়া বা আমাৰ যিটো দেশী ধনিয়া তেনেকৈও দিব পাৰে আৰু এয়া এনেকৈ মই নৰসিংহটো চাউথ ইণ্ডিয়াৰ ফালে প্ৰতিখন আঞ্জাতে নৰসিংহৰ পাত থাকিবই দাইল কিবা যি বনায় তাতে নৰসিংহৰ পাত একোটা এনেকৈ দিয়ে দিব তেওঁলোকে দিয়েই নৰসিংহৰ পাত নৰসিংহ খাইতো এইখিনি আৰু এয়া মোৰ soyabin নাৰিকলৰ আঞ্জা ৰেডি হৈ গ'ল ট্ৰেডিশ্যনেল আছামিজ ডিছ থ্যাংক ইউ so much for watch my video